তইতো মোক 20 টকাত বেচিম বুলি কৈছ তইতো। নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি কেইদিনমানৰ পৰা ইউটিউব খুলিবই নোৱাৰি, অকল এটাই ভিডিঅ' পুবালি গগৈ পুবালি গগৈ পুবালি গগৈ। তেনেহ'লে অকণমানো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। সপোনতো নাপাওঁ তই 20 টকাত। সপোন কি মানে 10 জনম লাগিলেও 20 টকাত নাপাওঁ। আপোনাক 20 টকাত যদি নাপায় তেনেহ'লে কিমান টকাত পামনো? আৰু আপোনাৰ নিচিনা আইতাজনীক কোনেনো নিব? মোকতো নালাগে, কোনোবাই যদি নিবও পাৰে, নাজানো আপোনাৰ কথা। পুবালি গগৈ টকাৰে বিক্ৰী নাযায়, এইটো কথা মনত ৰাখিবি। টকাৰে বিক্ৰী নহ'লে আপুনি কিহেৰে বিক্ৰী হ'ব তেনেহ'লে? অকণমান আইতা আপুনি বুজাই ক'ব নেকি বাৰু? গোটেই অল অসম ইণ্ডিয়াই জানে মোক যে কোনেও পইচাই কিনিব নোৱাৰে কেতিয়াও। এইজনী অকণ পাগলে। আপোনাক কথা এটা কওঁ, আপুনি কেতিয়াবা অসমৰ বাহিৰলৈ গৈছেনে? অসমৰ কোন কোন জেগা আপুনি চিনি পায় এবাৰ ক'বচোন। আপুনি অসমৰ বাহিৰতো বাদেই দিয়ক, অসমখনে আপুনি ভালকৈ চিনি পায় নাই সেইটো কওকচোন। এনেকৈ পিছফালে গৈ পিনে ঘুচা মাৰে। আইতা আপুনি মানে যি টিখন কৰি থাকে আৰু ন? আপুনি চাগে চাইনাত শিকি আহিছে চাগে কম্ফুটো নতুনকৈ। কি যে হ'ব আৰু এই পাগলীজনীৰ লগত। পাগলে হৈছে নে ছাগলে হৈছে একো মানে ধৰিবই নোৱাৰা হৈছে। মোৰ নাম সলাই থবি। নামটো বা কি থ'ম? আইতা নে খুৰী? কি যে কয়। তেখেতে মোক বোলে ঠেকেচি পেলায়। আইতা আপোনাকনো অসমৰ ডেকাই ঠেকেচিব পাৰিবনে জানো? যিহে হাতীৰ নিচিনা চেহেৰা আপোনাৰ। মোৰ নিচিনা মানুহ নেকি সৰগৰ পৰি নেকি? দাদা দেখাত ওখ ডাঙৰ হ'ব পাৰে, দাড়ি চাৰি গজিব পাৰে, দাদাৰো বেছি বয়স হোৱা নাই হা। মোতকৈ মাত্ৰ 2 years ডাঙৰ সি, 2 বছৰ। এটা কিমান বছৰ বুলি ক'লে আপুনি? মোতকৈ মাত্ৰ 2 years ডাঙৰ সি, 2 বছৰ। আমাৰ যাতে ওখ ডাঙৰ তহঁতৰ নিচিনা পেপেৰা হ'ব নোৱাৰিলোঁ, বুনিয়া ভুজিয়া টাইপ হা। লোকক বুনিয়া বুজা কোৱাৰ আগতে আপুনি নিজৰ পেটটো আৰু ফিগাৰটো চাই লওকচোন এবাৰ, কোন বুনিয়া। শদিয়াৰ পৰা ধুবুৰীলৈকে ছোৱালীবোৰ পাগল কি যে। শদিয়াৰ পৰা ধুবুৰীলৈনো কিয় কৈছেনো? অসমৰ পৰা একেবাৰে লণ্ডন আমেৰিকালৈ কৈ দিয়ক ছোৱালীবোৰ পাগল বুলি। এতিয়া আমাৰ আইতাই ইংলিছত কিবা এটা কথা ক'ব, ভালকৈ শুনিবচোন দেই। আৰু মোৰ এপাৰ্টমেণ্টটোৰ নাম এপাৰ্টমেণ্ট নে এপাৰ্টমেণ্ট হয়? অকণমান ভালকৈ চাবচোন, গুগলত চাৰ্চ কৰি হ'লেও নামটো। এতিয়া আহিম লৈ যা, মই লৈ যাহিম। তোৰ নিচিনা হাতী পোৱালীজনীকনো কোনেনো আনিব? আশী বছৰীয়া বুঢ়ী আইতাজনীক আনিব পাৰে 90-100 বছৰীয়া বুঢ়া এটাই চাগে। একো দুখ নাই, ছোৱালীবোৰ নিজে আহে, নিজে দাদাৰ কাৰণে ছোৱালীবোৰ পাগল। মোৰ ছোৱালীবোৰ কি ইমান বুৰ্বক নেকি? তোমাৰ নিচিনা এই তোমাৰ ককাই যে দাদা JCB নে, তাৰ কাৰণে ইমান যে ছোৱালীবোৰ পাগল হ'ব? বহুত খং আছে, সাংঘাতিক খং আছে ছোৱালীৰ বহুত। কিমান খং আছে অকণমান চাওঁ মেলি দিয়াচোন, চাওঁ অকণমান। কিন্তু তেখেতৰ মেণ্টেলিটিটো উচ্চ, আপোনালোকে ঠেক নহয়। সেইকাৰণে ৰাস্তাই ঘাটে ভিডিঅ' বনাই বেলেগক চুমা খাই থাকে ছোৱালীবিলাকক। ইমানে উচ্চ তেওঁ, নহয় জানো? এটা চৰ মাৰিম নহয়, চকুৱেদি সৰিয়হ ফুল দেখি যাবি, গম পাই? এটা চৰ মাৰিম নহয়, চকুৱেদি সৰিয়হ ফুল দেখি যাবি, গম পাই? সৰিয়হ ফুল দেখিবলৈ কি চৰ মাৰিব লাগে নেকি? মই আজিলৈকে দেখিয়ে পোৱা নাই। মাৰি চোৱাচোন, আহাচোন, আহা মাৰি চোৱা, আহা পাতি দিছোঁ গাঁওখন, মাৰা। তোৰ ভাই বকাচোদা, তোক কৈছো দয়া মুটা কৰি কোবাম, তই কি বুলি ভাবিছ মোক? কোন বুলি? ইচ নাপায় আৰু দেই, অসমৰ ছোৱালী হৈ পিনে ইমান ধুনীয়া ধুনীয়া ভাষা। আৰু মোৰ কাপোৰৰ দাম শুনিলে কিজানি তহঁতি এনেকুৱা পইচাই চুই পোৱা নাই, গম পাইছে? নাই আমি দেখাই নাই। পিছে আপোনাৰ কাপোৰৰ দামটোনো কিমাননো? ব্ৰেণ্ড তহঁতি চিনিয়ে নাপাওঁ, ফুটপাথৰ কাপোৰ পিন্ধা মানুহে ব্ৰেণ্ড চিনি পাবি? হয় বাইদেউ, আমি ব্ৰেণ্ড চিনি নাপাওঁ। আমি আকৌ নকিয়া ব্ৰেণ্ড, চেমচাঙৰ ব্ৰেণ্ডৰ কাপোৰহে পিন্ধোঁ। আপুনি আকৌ লিভাইচ চিভাইচৰ কিবা কিবি পিন্ধে চাগে, হয় নহয় বাৰু?